চেঙা সমষ্টিৰ অন্তৰ্গত যিটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত মই পোনপটী দেশৰ কাৰণে চেষ্টা কৰিম। ইয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। এই নদীৰ কাষত মই পোনপটী দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়া হৈছে বানপানীয়ে অহাৰ ফলত এই যিটো গড় কাপ্তানি যিটো পকী ৰোড আছিল, এই ৰোডটো অলৰেডি ভাঙি কাল ৰূপ ধৰিছে। এয়া মই ইয়াৰ ফুটেজটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়া হৈছে চাওক কাছমাৰা আন্দাভাঙা বৃহৎ অঞ্চলৰ একমাত্ৰ এইটো পকী ৰোড আছিল। এই ৰোডটো আজি হ'ল শনিবাৰত চাওক ইয়াৰ মানুহৰ কিমান অসুবিধা হৈছে। বৃহৎ অঞ্চলৰ যি আজি বজাৰৰ যোৱা মানুহৰ যি আজি অসুবিধা হৈছে, এই অসুবিধাত মই পোনপটী দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াত পকী ৰোডটো ভাঙি এতিয়া কাল ৰূপ ধৰিছে। ইয়াৰ ব্ৰহ্মপুত্ৰ নদীত অলৰেডি ভাঙি পকী ৰাস্তাটো অলৰেডি গড়কাপ্তানি পথটো অলৰেডি ভাঙি একেবাৰে নদীত পিনে ঢাল খাই গৈছে। মই ইতিমধ্যে ফুটেজবিলাক দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। আজি শনিবাৰৰ বজাৰৰ যিটো পকী ৰোডটো আছিল, এই ৰোডটো অলৰেডি ভাঙি অলৰেডি ব্ৰহ্মপুত্ৰ নদীয়ে কাল ৰূপ ধৰিছে। ইয়াৰ কাষত আছিল ঘৰ। এই মই ফুটেজটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। এই ৰোডৰ কাষত আছিল, এই ৰোডৰ কাষত এটা ঘৰ আছিল। এই ঘৰটো অলৰেডি ইয়াৰ পৰা বেলেগ জেগাত লৈ যাব লগা হৈ গৈছে। কিন্তু মই ফুটেজটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ কাষত আছিল নদীটো ৰোড আছিল, পকী ৰোডটো আছিল। এই বৃহৎ অঞ্চলৰ যিটো পকী ৰোড আছিল, এই ৰোডটো অলৰেডি নদীত গৰাখহনীয়াই লৈ গৈ আছে, কাল ৰূপ ধৰিছে। ইতিমধ্যে আমাৰ এইটো আছিল ঘৰ। এই ঘৰটো ইতিমধ্যে লৈ যাই আছে, বেলেগ জেগাত লৈ যাই আছে। মই ফুটেজটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ ব্ৰহ্মপুত্ৰ নদীয়ে কাল ৰূপ ধৰিছে। মই কেমেৰা পাৰ্চন দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। অলৰেডি ইয়াৰ পকী ৰোডটো অলৰেডি গড়কাপ্তানিৰ যিটো ৰোড আছিল, এই ৰোডটো অলৰেডি গৰাখহনীয়াই লৈ যাই আছে। মই ফুটেজটো দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ বৃহৎ অঞ্চলৰ যিটো আমাৰ এইটো আজি এই ৰোডটোৰ কাৰণে ৰোডত যিবিলাক বজাৰত অহা যোৱাৰ যিটো মানুহৰ যিটো যাতায়াত ব্যৱস্থা আছিল, এই আজিৰ পৰা এইটো বিচ্ছিন্নত হৈ গ'ল। মই ফুটেজবিলাক দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ ফুটেজটো মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ, কেনেকুৱা প্ৰব্লেম হৈ গৈছে। ই কাল ৰূপ ধৰিছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পূৰ্ণ ফুটেজটো মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ পূৰ্ণ ফুটেজটো মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। অঞ্চলৰ মানুহৰ যিটো আজি শনিবাৰ বজাৰৰ দিন, এই মানুহৰ একমাত্ৰ এই গড়কাপ্তানি ৰোড আছিল। ইয়াৰ মানুহৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা কেনেকুৱা প্ৰব্লেম হৈ গৈছে। ইয়াতে পিলপিলিবিলাক বজাৰৰ যিবিলাক বস্তু পানী বজাৰৰ যিবিলাক বেপাৰীৰ বস্তুবিলাক ইয়াতে ৰখাব লগা হৈ গৈছে। ইয়াৰ পৰা মানুহে কোৱা হৈছে, চাওক এই আমাৰ পিলপিলিত মাল। মই পোনপটী দেশৰ কাৰণে চেষ্টা কৰি আছোঁ। চাওক এই পিলপিলি গাড়ী ইয়াতে ৰখাব লগা হৈ গৈছে। ইতিমধ্যে যে আমাৰ এই পকী ৰোডটো যে গড়কাপ্তানি ৰোডটো আছিল, কাষত আছিল এটা ঘৰৰ মালিকৰ লগত মই কথা পাতি আছোঁ। আপোনাৰ যে ইয়াতে ঘৰটো ইতিমধ্যে ইয়াৰ পৰা যে বেলেগ জেগাত লৈ যাই আছে, আপোনাৰ ইয়াৰ স্থানীয় MLA আপোনাৰ কিবা সাহায্য কৰিব নেকি? মোৰ ইয়াতে কিবা সাহায্য কৰিব লাগিছিল, কিন্তু কোনো MLA অহা নাই ইতিমধ্যে। আৰু ইতিমধ্যে পকী ৰাস্তা গোটেইখিনি গেল। গছৰ কঠু মাৰি মই এতিয়া কি কৰিম? চব গোটেইখিনি পথাৰ তল গৈছে পানীৰ তলত। এতিয়া পাত খেতৰ মাজত পানী, গোটেইখিনি ৰাস্তাৰ মাজত পানী। ঘৰবিলাক ক'ত থ'ম? এতিয়া থকা জেগা নাই। মোৰ চৰকাৰেতো অলপমান সাহায্য কৰিলে মই সন্তুষ্ট হৈ পালোঁ হয়। ইয়াতেতো কোনো ঠাই নাই, আৰু কি কৰিম? ইতিমধ্যে আমাৰ পকী ৰোড যে কাছমাৰা আন্দাভাঙাৰ যিটো কাষত যিটো ৰোডটো গড়কাপ্তানি যিটো ৰোড আছিল, এই ৰোডটো ইতিমধ্যে ভাঙি এই নদীয়ে কাল ৰূপ ধৰিছে। ইয়াৰ কাষত যিটো আছিল ঘৰ ইয়াৰ মালিকৰ লগত মই কথা পাতিলোঁ, এই ঘৰৰ মানুহজনৰ লগত কথা পাতিলোঁ। ইতিমধ্যে সি কথা কোৱাৰ সিমান প্ৰচেছটো ভালদৰে ক'ব পৰা নাই। তথাপিও ইয়াৰ মনৰ আৱেগক যিখিনি ক'লে আমি আমাৰ ফুটেজত দেশৰ কাৰণে যিটো কাছমাৰা আন্দাভাঙা যোৱাৰ যিটো পকী ৰাস্তা যিটো আছিল, গড়কাপ্তানি ৰোড আছিল, ৰোডটো ভয়াৱহ কাল ৰূপ ধৰিছে। এই নদীৰ কাল ৰূপটো ধৰিছে। মই অলৰেডি ফুটেজটো দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ চাওক, মই ফুটেজটো দেখি আছোঁ। চ' কেনেকুৱা কাল ৰূপ ধৰিছে। ইয়াৰ মানুহৰ যাতায়াতৰ আজিৰ পৰা বিচ্ছিন্নত হৈ গ'ল। মই সেই ফুটেজটো দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ।
আৰু স্থানীয় লোক আছে, স্থানীয় লোকে ইয়াৰ বিষয়ে কি কয়? এতিয়া ধৰক ক'বলৈ গ'লে আমাৰ বহুত ক'বলগীয়া আছে, কিন্তু ঘটনা হ'ল স্থানীয় বিধায়ক, স্থানীয় এম পি যদিও আহিছিল মোটামুটি 5 লাখ টকা দিছে, কিন্তু দিলে কি হ'ব, টকাটো আজি অহা নাই। এতিয়া কোনে কাম কৰিব, কোনে কি কৰিব, সেইটো গড় কাপ্তানি বিভাগৰ এটা পকী ৰাস্তা, সেইটো আজিকালি কোনো এটা অফিচাৰো আহি দেখা নাই যে ৰাস্তাখিনি গ'ল। এতিয়া আমাৰ এইখিনি চৰকাৰৰ ওচৰত দাবী, তেওঁলোকে গড় কাপ্তানি বিভাগক লগত লৈ আহি পকী ৰাস্তাৰ যিখিনি ক্ষতি হৈছে অন্ততঃ ৰাইজে যাব পৰাকৈ ৰাস্তাখিনি ওলাই দিলে আমাৰ সেইখিনি ক'বলগীয়া। স্থানীয় MLA ইতিমধ্যে আমাৰ যেনে গড় কাপ্তানি ৰোডটো এনেকুৱা হৈছে বা গড়খহনীয়া যিটো কাল ৰূপ ধৰিছে, স্থানীয় MLA ইতিমধ্যে ইয়াতে আহিছিল নেকি? নাই বানপানীৰ আগত নহয়, বানপানী ইয়াৰ আগতে একবাৰ হৈছিল, মাজত একবাৰ আহিছিল, তেতিয়া বানপানী হোৱা নাছিল। এতিয়া ধৰক খবৰে নাই তেওঁৰ। এতিয়া তেওঁ আপোনালোকে কি কয় এইটোৰ বিষয়ে? আপোনালোকে স্থানীয় MLA তেওঁতো এতিয়া পূৰা নিদ্ৰাত হৈ আছে। আমাৰ আগৰ প্ৰাক্তন বিধায়কতো হৈ আছে, নতুন যিখন আমি ৰাইজে বনাইছোঁ উদ্যমেৰে, তেওঁতো আৰু হৈ আছে। সেই যে আমি তেওঁক অনুৰোধ কৰিছোঁ, তেওঁ যাতে অতি সোনকালে আহি আমাৰ গড় কাপ্তানি পথখিনি সুচল কৰি দিয়ে, তাৰ বাবে আমি তাৰ ওচৰত দাবী জনাইছোঁ। থেংক ইউ। ইতিমধ্যে মই এই যিটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো কাছমাৰ আন্দাভাঙা যোৱাৰ যিটো পকী ৰোড, এই ৰোডৰ মই সবিশেষ মই ফুটেজটো দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ।